হেল্ল' ফ্ৰেণ্ড, আজি যিহেতু দেওবাৰ আমি ওলালোঁ ঢেকীয়াখোৱা নামঘৰলৈ বুলি। যিহেতু দিনত যিহে গৰম পৰিছে যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰি। আমি ওলালোঁ এয়া সন্ধিয়া লগাই। এয়া আহি দেখিছেনে নামঘৰ পৰিৱেশ কিমান ধুনীয়া পৰিৱেশ, একদম চাইলেণ্ট হৈ আছে। ভকতৰো আগমন হৈ আছে। এয়া আমি শৰাই অৰ্পণ কৰিবৰ কাৰণে গ'লোঁ। মা, শাহু মা, মোৰ ভতিজা সকলোৱে শৰাই অৰ্পণ কৰিলে। আমি একদম ধুনীয়া টাইমত আহি পালোঁহি। আমি নামত বহিলোঁ। সকলো ভকত ধুনীয়াকৈ শাৰী পাতি বহিছে। তাতে আমি ধুনীয়াকৈ বহিলোঁ, নামষাৰ ল'লোঁ। নামষাৰ লৈ শেষ হ'ল। শেষ হোৱাৰ পাছত ভকতে ক'লে যে বৰপ্ৰসাদ লৈ যাব। সেয়েহে আমি ভাবিলোঁ আহিছোঁ যেতিয়া আৰু সদায়তো অহা নহয়, আজি খাই যাওঁ। সেয়েহে আমি বৰপ্ৰসাদ ল'বৰ কাৰণে গ'লোঁ। আৰু এয়া দেখিছেনে বৰপ্ৰসাদ ল'বৰ কাৰণে আমি সকলোৱে শাৰী পাতি বহিলোঁ। সকলো মানুহ তেনেকৈ বহি আছে। ভকতৰ যদি কিবা এটা খাবলৈ পাওঁ সকলোৰে ভাল লাগে, সেয়েহে বহিলোঁ। বহি লৈ এয়া দেখিছেনে ধুনীয়াকৈ দিলে, খালোঁ।